নমস্কাৰ বাইৰে স্বাগতম জনাইছো আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা 4 মে তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল দিয়া হ'ব। গতিকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো অসম বিধানসভা 2026ৰ মেগা এক্সিট পোল। অহা 4 মে তাৰিখে অসমত কোন দলে হাঁহি মাৰিব 26টা সমষ্টিৰ আসনৰ ভিতৰত জিলা ভিত্তিকভাৱে চাওঁ আহক আজিৰ এই মেগা এক্সিট পোল। প্ৰথম জিলা কোকৰাঝাৰত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন। AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে ধুবুৰীত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF পোৱাৰ সম্ভাৱনা 1খন, অন্য দলে পোৱাৰ সম্ভাৱনা নাই। তাৰ পৰৱৰ্তী জিলা হৈছে দক্ষিণ শালমাৰাত মুঠ আসন হৈছে 1খন। এখনৰ পৰা কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, বিজেপি AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে গোৱালপাৰা জিলাত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF পোৱাৰ সম্ভাৱনা 1খন, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে বঙাইগাঁৱত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে চিৰাঙত মুঠ আসন হৈছে 1খন। 1খন পাব কংগ্ৰেছে আৰু 1খন পাব বিজেপিয়ে, AIUDF অন্য দল 0। এইখিনিতে কওঁ, যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ইয়াৰ পৰৱৰ্তী জিলা বৰপেটাত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF পোৱাৰ সম্ভাৱনা 1খন, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে বজালিত মুঠ আসন হৈছে 2খন। বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF অন্য দল 0। এই পৰ্যন্ত 26টা সমষ্টিৰ ভিতৰত বিজেপি 9, কংগ্ৰেছ 14, AIUDF 3, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে কামৰূপত মুঠ আসন হৈছে 6খন। 6খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 4খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে কামৰূপ মেট্ৰত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে নলবাৰীত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF 0, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে বাক্সাত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF 0, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো ওদালগুৰিত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF আৰু অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে দৰঙত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে মৰিগাঁৱত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে নগাঁৱত মুঠ আসন হৈছে 7খন। 7খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 4খন, AIUDF 1খন, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে হোজাইত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো শোণিতপুৰত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা আছে 2খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে বিশ্বনাথত মুঠ আসন হৈছে 3খন।
তিনিখনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে লখিমপুৰ। লখিমপুৰত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা হৈছে 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা আছে 3খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো ধেমাজি। ধেমাজিৰ মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে তিনিচুকীয়া। তিনিচুকীয়াত মুঠ আসন হৈছে 6খন। 6খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে ডিব্ৰুগড়। ডিব্ৰুগড়ত মুঠ আসন হৈছে 6খন। 6খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা আছে 4খন, AIUDF অন্য দল 0। এই পৰ্যন্ত 26টা সমষ্টিৰ ভিতৰত বিজেপি 42, কংগ্ৰেছ 46, AIUDF 4, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে চৰাইদেউ। চৰাইদেউত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 2খন। 2খনৰ পৰা বিজেপিয়ে পাব 1খন, কংগ্ৰেছে পাব 1খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে শিৱসাগৰ। শিৱসাগৰত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে গোলাঘাট। গোলাঘাটত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে মাজুলী। মাজুলীত মুঠ আসন 1খন। এখনেই পাব বিজেপি, কংগ্ৰেছ, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে যোৰহাট। যোৰহাটত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে কাৰ্বি আংলং। কাৰ্বি আংলঙত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF 0, অন্য দল 0। এই পৰ্যন্ত 26টা সমষ্টিৰ ভিতৰত বিজেপি 50, কংগ্ৰেছ 56, AIUDF 4, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত মুঠ আসন হৈছে 2খন। 2খনৰ পৰা কংগ্ৰেছে পোৱাৰ সম্ভাৱনা আছে 2খন, বিজেপি, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে ডিমা হাছাও। ডিমা হাছাওত মুঠ আসন হৈছে 1খন। 1খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে 1খন, কংগ্ৰেছ, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে কাছাৰ। কাছাৰত মুঠ আসন হৈছে 7খন। 7খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 4খন, AIUDF পোৱাৰ সম্ভাৱনা 1খন, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে হাইলাকান্দি। হাইলাকান্দিত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 2খন। 2খনৰ পৰা কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, বিজেপি, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে কৰিমগঞ্জ। কৰিমগঞ্জত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF 0, অন্য দল 0। এই পৰ্যন্ত 26টা সমষ্টিৰ ভিতৰত বিজেপি 54, কংগ্ৰেছ 67, AIUDF 5। তো অসমবাসী ৰাইজ, এইটো আছিল এক্সিট পোল 2026ৰ সমীক্ষা। হয়তো অহা 4 মে'ত ইয়াৰ উল্টা ছবিও দেখা পোৱা যাব পাৰে, কাৰণ চৰকাৰ সদায় জনসাধাৰণৰ ভোটৰ দ্বাৰা নিৰ্ধাৰণ হয়। তো আপোনাৰ কি মতামত? অসমত কোন দলে চৰকাৰ গঠন কৰিব? কমেণ্ট কৰি জনাব। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।